বৰ্তমান কি কৰিছে সকলোৱে? এয়া আমি চাহ খাই আছোঁ এতিয়া বৰ্তমান। আজিতো উৰুকা হয়, তো তথাপিতো অফিচ আহিব লগা হৈছে, উপায় নাই আৰু। তো য়েছ, এতিয়া যাম অফিচৰ পৰা সোনকালে ওলাই যাম। এইজনী হৈছে মোৰ ভণ্টি তৰালি, মোৰ কিশোৰ। আমি গোটেইবোৰ আছোঁ এতিয়া। এক ছেকেণ্ড ৰ'ব, দেখাই আছোঁ। গোটেইবোৰ আছোঁ। এইটো আমাৰ জোন ভাইটি, হেল্ল' কৈ দিয়া, হেপী বিহু কৈ দিয়া এবাৰ। এইটো চুইটি হেল্ল' কৈ দিয়া, হেপী বিহু কৈ দিয়া। এতিয়া আমি চাহ খাম এতিয়া। আৰু বাকী কেইজনীও আছে, দেখাই আছোঁ বাৰু, গোটেই কেইজনীক দেখাই আছোঁ দেই। এই আকৌ হেল্ল' কৈ দিয়া, হেপী বিহু। দৰ্শনা, তোমাৰ সুস্মিতা, দৰ্শনা বা হেল্ল' কৈ দিয়া। এইটো আমাৰ দৰ্শনাৰ, আমাৰ একদম মানে এইটো চাওক ৰ'ব এক ছেকেণ্ড দেখাই আছোঁ। ক'ত গ'ল দেখিছে নাই? এইটো চাই দিয়া, হেল্ল' কৈ দিয়া, হেপী বিহু কৈ দিয়া। এইটো আমাৰ দৰ্শনাৰ, এইজনী ছোৱালীজনীৰ আমাৰ একদম মৰমৰ হয়। তাই বিস্কুট হাতত লৈয়ে আছে, এইটো চাওক, দেখাই দিয়া বিস্কুটে, দেখাই দিয়া লাজ, গোটেইকেইজনীৰে লাজ, গম পাইছে? তো য়েছ, তেনেকৈ এতিয়া চাহ খাবলৈ আহিছোঁ। খুৰাহঁতৰ দোকানত আহিছোঁ। খুৰা বুলি কওঁ আমি। খুৰাক দেখাই আছোঁ দেই, মই খুৰাক দেখাই আছোঁ দেই। খুৰা হেল্ল' কৈ দিয়ক এবাৰ ধুনীয়াকৈ, হেপী বিহু কৈ দিয়ক চবকে। আমাৰ দোকানত ৰুটি খাব আহক, গৰম বনাই আছোঁ। এখন খুৰাৰ দোকান হয়। এতিয়া আমি এইবোৰ চামোচা তামোচা ইয়াতে আছে, তো আমি ইয়াত চামোচা তামোচা খাই আছোঁ। বাকী মই বজাৰত যাওঁতে দেখাই আছোঁ বাৰু কি বজাৰ কৰোঁ। আৰু আপোনালোকে কি বজাৰ কৰে? আমাৰ ছোৱালীকেইজনী, এইজনী চাওক, আমাৰ একদম তৰালীজনী মানে বস্তু কিনাত একদম মাহিৰ, মানে একদম এক্সপাৰ্ট টাইপ। আৰু চুইটি লগত আছে তৰালী, হেল্প কৰিবৰ কাৰণে। কি ল'ব কি নাই, কি লৈ আছে তোমালোকে? কৈ দিয়া আকৌ। বিহুৰ পিঠা আৰু কি ল'বা? দামবিলাক কিমান এইবিলাক? 40 টকা 50 টকা। এইটো হৈছে 60 টকা লাডুখন দেখাই নাই। তৰালী মানে কি জানেনে, তাইৰ মুখখন দেখাব লাগে। তো তাই বহুত কনফিউজ, এনে লাজ কৰি থাকে, কিন্তু মুখখন দেখাব লাগে। তো তাই প্লিজ, এয়া বৰ্তমান এতিয়া আমি এয়া চাহ, একাপ চাহ, এয়া লাড্ডু। দাদা হেপী বিহু কৈ দিয়ক, দেখাই নাই, দেখিছে নাই? তো এতিয়া আমি চাহ খাওঁ। ৰ'ব দেখাই আছোঁ। তেল বিহু পিঠা লাড্ডু ক'ত গ'ল? লাডু ইয়াতে সোমাই আছে। এইটো এয়া লাড্ডু, এতিয়া লাড্ডু খাই আছোঁ। চাওঁ, মই এটা লৈ লওঁ। পিঠা লোৱা। য়েছ, তো এয়া হয় মোৰ লাড্ডুটো তিলৰ। এইটো মই খাম এতিয়া। এইটো পিংকি বাই খাবা কিন্তু। অ' গড, ইমান টান, লাড্ডুটো বাট ভাল লাগিছে খাই। এনে বাৰু তোমাৰ আৰু কাৰোবাক দেখাই চাম ন? ঠিক আছে দাদা, কৈ দিয়ক ভাবি চবেই লাজ কৰে, কৈ দিয়ক আপোনালোকে, কৈ দিয়ক হেপী বিহু ন? অ'কে, এইকেইজন দাদা আমাৰ ইয়াতে চাহ খাবলৈ আহে। আমি য'ত আহোঁ মানে খুৰাহঁতৰ তাতে ইহঁতেও আহে। তো তেনেকৈ লগ পাই তেনেকৈ চিনাকি হ'লোঁ। তো সেয়াই আৰু চবেই খাই আছোঁ এতিয়া একেলগে মিলি পেলাই। অ'কে, ঘৰত ক'ত আপোনাৰ? নৰ্থ গুৱাহাটী নাযায়? ঘৰলৈ যাব আজি। তথাপিতো মানে ডিউটি কৰিয়ে আছে, চাওক ইমান কষ্ট কৰি পেলাই মানে আমাক মানে ছাৰ্ভিচ দি আছে। এজনী আমাৰ টিকলি চাওক, কোৱা হেপী বিহু কৈ দিয়া চবকে। হেপী বিহু। আৰু কিবা কোৱা, তোমাৰ বিষয়ে কোৱা। কি কৰিছা আজি? কৈ দিয়া কি কৰিছা? অ' বা, চাবোন কি কৰিবা তুমি? মোক দিছা? কোৱা চবকে হেল্ল' কৈ দিয়া, এনেকৈ হেল্ল' কৈ দিয়া। হেপী বিহু কৈ দিয়া চবকে। উৰুকাৰ চবকে বহুত শুভেচ্ছা থাকিলে। বজাৰ কি কৰিলে সোধা? তুমি কি খাবা আজি? তাইৰ কাৰণে প্লিজ লাইক দিব দেই। এই আছোঁ, মোক দাদাই গালি পাৰি আছে, মই ব্লগত উঠোৱা নাই কাৰণে। এতিয়া যাব লৈছে। ক'ত যাব কৈ দিয়ক আকৌ। কি লৈছে চাওক, এইবোৰ বজাৰ লৈছে। ক'ত যাব কৈ দিয়ক। বাইহাটা চাৰিআলি ক'ত? মেইন টাউনতে। ইমানো আকৌ বিহু খাবলৈ চবকে। বাই বাই। বিহু লৈ আহিব, গুৱাহাটীত লৈ আহিব দে চবে। বাই বাই। হেপী বিহু কৈ দিয়ক।
বাই এতিয়া অকণমান থ্ৰেডিং কৰোঁ বোলো ত' পাৰ্লাৰলৈ আহিছোঁ মই কৰিলোঁ থ্ৰেডিং কৰিলোঁ এতিয়া আমাৰ ছোৱালীজনী কৰি আছে বাই হাই হেল্ল' কৈ দিয়ক হাই এজনী বাজনী হয় কাম কৰি আছিলে ঘৰৰ লগতে পাৰ্লাৰখন হয় কাম কৰি আছিলে আৰু আমি অহাৰ লগে লগে মাতিছোঁ ছোৱালীজনীক কৈছোঁ টিকলিজনীক যে মাক মাতি দিয়া বুলি বাই কৈছে নাই আজি নকৰোঁ পাৰ্লাৰ বন্ধ আকৌ কৈছোঁ নাই মানুহ কৰিমেই তাৰপিছত আকৌ ওলাই আহিছোঁ কৈছোঁ তহঁতেহে আহিছোঁ বোলে আকৌ এতিয়া আমাক কৰি দি আছে বাজনীয়ে ধুনীয়াকৈ ত' সেয়াই আৰু এতিয়া সিও বোলে অকণমান স্পেচিয়েলি এনেকৈ কৰোঁ কৰি চাওঁ তাৰপিছত লগ পাই আছোঁ হা আপোনালোকক অলপ পিছত তেতিয়াহ'লে অ'কে হে গাইছ এতিয়া অফিচৰ পৰা ওলালোঁ আমি চবেই তো এইবিলাক দেখিছে এইজন তৰালি ৰাশিদ জিয়াউল বাবুদা হেল্ল' কৈ দিয়ক চুইটি হেল্ল' এইটো আমাৰ নয়না কম এইফালে হেল্ল' কৈ দিয়া হেপী বিহু কৈ দিয়া চবকে তো চবেই এতিয়া বজাৰ কৰিবলৈ যাব ঘৰত যাব চবে চ' অ'কে আমিও যাওঁ বজাৰত দেখাই আছোঁ আপোনালোক একেলগে এতিয়া বজাৰ কৰিম দেই দেখাই আছোঁ আপোনালোকক কি আছে ইয়াতে জুম মাৰি দে বস্তুটো গৈ আছে এতিয়া ল'ম ইয়াৰ পৰা লৈ কিনে যদি আৰু এই তাতে যাব লাগে হৈছে আৰু ক'ত আজি ক'ব লগা আছে ইয়াৰ পৰা এয়া চাওক হেল্ল' গাইজ মই আছোঁ এতিয়া উত্তম বজাৰত দেখিছে আপোনালোকে চাওক ইফালে চাওক উত্তম বজাৰত ইমান মাছ ডাঙৰ মাছ ইয়াতে একদম ভৰ্তি হৈ আছে তো ময়ো বজাৰ কৰিবলৈ আহিছোঁ কিন্তু পচিবল নহয় যে মই ইয়াৰ পৰা মাছ লৈ যাব পাৰিম নে নাই ইমান ভিৰ লাগি আছে আৰু দামবোৰো বহুত কৈছে বাৰু চ' বলকচোন চাই লওঁ কেনেকুৱা কি দামবিলাক কৈ আছে বলক চিতল এয়া চিতল কেনেকুৱা দামবিলাক এইটো তোমাৰ 800 এইটো 600 এইটো 800 কিমান কেজি হয় এইবোৰ 3.5 কেজি 4 কেজি আছে এইটো 2 কেজি আছে কমাই দিবনে দিবনে নাই এইটো কোনটো ল'বা তুমি চিতল আৰু এইটো কি কৈছে চিতলে লোকেল শালত সেইটোৱে বুলি ভাবক আৰু দামবিলাক হৈ আছে 750 650 তেনেকৈ হৈ আছে কোনে লৈছে মোক ক'ব তো ইমান ডাঙৰ মাছটোতো আৰু মই লৈ যাব এটা দেখাই দিয়কচোন মাছবিলাক লৈ পেলাই আপুনি যে কৈছিলে পুখুৰী হয় খালৰ দাম দৰবিলাক 12 কেজি আছে না এইটো 13 কেজি কিমান কৰি দিছা হা 1200 টকা কেজি বাপৰে বহুত চৰা হৈছে দামটো বহুত চৰা হৈছে দাদাজনে মানে মাছবিলাক দামবিলাক কৈ আছে সুবিধা আছে মানে অতিমাত্ৰা দাম আছে মানুহ যিমানে বাঢ়ি আছে সিমানে দাম বাঢ়ি আছে মই মাছ চাবলৈ আহিছোঁ মই চাই কেনে মই মজা লৈছোঁ খোৱাৰ কাৰণে লোৱা নাই বেলতলা বজাৰত আহি পালোঁ
বাবুলে লৈ আছে হাঁহ আৰু দেখাই দিলোঁ অলৰেডি আৰু এইফালে মাছো ল'ব লাগিব তো ব'লক এটা এটাকৈ দেখাই হাঁহটো লৈ লওঁ আগতে হা একদম ঘৰৰ চালৰ ন কোমোৰা আৰু হাঁহ কমাই দিয়ক বাইদেউ কমাই দিয়ক অকণমান কি মাছটো খাব ঘৰ আহি পালোঁ আৰু ঘৰ আহি ফ্ৰেছ হৈ পেলাই এতিয়া মই পাকঘৰলৈ আহিছোঁ চাওঁ কি বনাব পাৰোঁ প্ৰতিটো বছৰতে মই বনাওঁ মানে গোটেই বছৰটো নবনালেও আজিৰ দিনত কিবা এটা নহয় কিবা এটা স্পেচিয়েল বনাওঁ তো সেনেইতো পনীৰে বনাওঁ পনীৰখিনি ভালকৈ জানো মই আৰু চিকেনো বনাওঁ বাৰু নবনোৱা নহয় চ' চাওঁ এতিয়া কি বনাওঁ মায়ে কিবা কৰি আছে ৰেডি কৰি আছে ৰ'ব মাক দেখাই দিওঁ এবাৰ হয় দিয়ক কওক হেল্ল' বাইদেউ আমাৰ মায়ে একো কথা ক'ব নাজানে দেই প্লিজ বেয়া চেয়া নাপাব আপোনালোকে চবকে হেপী বিহু কৈ দিয়ক হেপী বিহু কৈ দিয়ক হেপী বিহু মায়ে ৰেডি কৰি আছে সেইবোৰ ৰেডি কৰি আছে এইবোৰ দেখিছেনে এইবোৰ তো মাৰ আৰু মোৰ ফালৰ পৰা মানে মোৰ ফেমিলিৰ ফালৰ পৰা সকলোকে বহুত বহুত শুভেচ্ছা থাকিলে আপোনালোকক ভোগালী বিহুৰ আৰু আপোনালোকে কি কি যোগাৰ কৰিছে চব ক'ব কাইণ্ডলি মোকো জনাব কেনেকুৱা কি যোগাৰ পাতি কৰিছে আৰু মোৰ নিচিনা কোনোবা মানুহ আছে নেকি জনাব দেই খানা চানা নবনোৱা মানুহ তো আজি বনাম বাৰু তো এতিয়া মই অকণমান মিঠাই খাই লওঁ বুলি ভাবিছোঁ এয়া মাছ ভাজি এয়া খৰিত মাছ ভাজি আছে মা খৰচ নাই চলি তই গৰম হৈছে এবাৰ কি হা ভাইটিৰ চিকেনটো বেলেগকৈ বনাই আছে সি মানে জ্বলা চলা নাখায় মানে সেইটো কাৰণে সি বেলেগকৈ বনাই আছে আৰু আমাৰ চিকেনটো ময়ে বনাম বেছি মই আজি দম মাষ্টাৰ চেফ
চাবা আছে লাষ্ট কাম মই আপোনাক জনাম। যিটো বস্তু আমাৰ ভাইটিয়ে খাই ন সেইটো বস্তু জনা নহয়। যাক হেৰা গুণাম ঘূৰে বাই ঘূৰে ঘূৰে বাই ঘূৰে 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 তাকুৰি ঘূৰাতি তাকুৰি এয়া মোৰ থাল, এয়া এখন মোৰ থাল। পনীৰ মিক্স ভেজ আছে, অমলেট আছে, ভাজি আছে, মাছ ফ্ৰাই আছে আৰু চিকেন, আৰু এয়া দাল আছে, আৰু এখন ধুনুৰ, এইটো ধুনুৰ চিকেন, এইটো সি বনোৱা চিকেন হয়, একদম মোৰ ভাল নালাগে তাৰ চিকেন নমা। আৰু বাকী এয়া আমাৰ মাও ৰখি আছে এতিয়া ভাত পাৰিবলৈ, আমি খাওঁ, আপোনালোকেও খাওক। উৰুকাৰ কোনে কি বনাইছে মোক ক'ব, চবৰেতো আজি ঘৰত একদম স্পেচিয়েল খানা। ত' অ'কে, ভোগালীৰ বুক কৰোঁ আৰু ন। তো য়েছ, মই ভাত খাব লৈছোঁ এতিয়া, আৰু দেখাটো দিলোঁ আপোনালোকক কি লৈছোঁ। তো আৰু মাটিতে বহি গৈছোঁ আজি, কিন্তু বাকীবোৰ কোনো মানে নাহে, মানে বাকীবোৰ মানে মা কেমেৰাত নাহে, লাজ কৰে এতিয়া, হাঁহি আছে, মা নাহে। আৰু ভাইটিটো মোক গালি পাৰি আছে, তই মোক নেদেখাবি, তো মইতো জানেই আৰু ময়ে হয়। আমি ভাত খাবলৈ, তো আপোনালোকে কি খালে, কি খোৱা নাই মোক জনাব, কেনেকুৱা গ'ল উৰুকা আপোনালোকৰ। তো আজিৰ ব্লগটো মই ইয়াতে এণ্ড কৰোঁ আৰু ন, বাকী আৰু আপোনালোকক পিছত লগ পাম। তো চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ, যদি কোনো মানে যোনে কৰা নাই, আৰু যোনে কৰিছে তেখেতসকলক বহুত ধন্যবাদ মোৰ ফালৰ পৰা। আৰু ভোগালী বহুত ইয়াৰ পৰা লগ থাকিলে আপোনালোকক আমাৰ ফালৰ পৰা, আমাৰ ফেমিলিটোৰ ফালৰ পৰা। চ' অ'কে, বাই বাই, গুড নাইট, শুভৰাত্ৰি।